নমস্কাৰ, মই পুষ্পাঞ্জলি দেৱজাই আপোনালোক সকলোকে স্বাগতম জনালো। আজি মই আপোনালোকক ভিডিঅ' আৰম্ভণিতে দেখুৱাম এযোৰ টচ কটনৰ যোৰা। আপোনালোকৰ যদি ভাল লাগে আপোনালোকে চাই মেলি ধুনীয়াকৈ স্ক্ৰীনশ্বট দি আমাৰ পৰা ল'ব পাৰিব। এই যোৰা চাওক। এইখন থাকিব চাদৰ। আচলৰ ডিজাইনটো এনেদৰে থাকিব। যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। এয়া চাওক। আৰু আপোনালোকে ভিডিঅ' চাই লগতে বুকিং কৰে যাতে, কাৰণ দুদিন তিনদিন হৈ গ'লে কাপোৰবিলাক পোৱা নাযায়, বেলেগে লৈ লয়। সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাই লগতে বুকিং কৰিব। এদিনৰ ভিতৰতে কৰিব পাৰিলে, নহ'লে কাপোৰবিলাক বুকিং হৈ যায়। এই যোৰা চাওক, টচ কটনৰ যোৰা। এখন চাদৰ, তাত এনেদৰে ডাঙৰ ডাঙৰ বুটা দিয়া হৈ আছে। চাই লওক ওচৰৰ পৰা। এখন থাকিব চাদৰ আৰু লগত থাকিব মেখেলা ব্লাউজ চাইড পটি একেলগে থাকিব। এয়া চাওক মেখেলা, এখন থাকিব মেখেলা আৰু লগত ব্লাউজ পিচ চাইড পটি। এইকেইটা থাকিব চাইড পটি, চাই লওক আপোনালোকে। এইকেইটা থাকিব চাইড পটি আৰু লগত এইটো থাকিব ব্লাউজ পিচ। যদি আপোনালোকৰ ভাল লাগে আপোনালোকে এই যোৰাটো ল'ব পাৰিব মাত্ৰ ১৭০০ টকাত। টচ কটনৰ যোৰা হয়। কোনো ধৰণৰ আপোনালোকে শ্বিপিং চাৰ্জ দিব নালাগে। আমি DTDC যোগে পঠাম কাপোৰবিলাক। আপোনালোকে ঘৰতে বহি ল'ব পাৰিব। আৰু সোনকালে যোগাযোগ কৰিব, কাৰণ কাপোৰবিলাক বেছি দিনলৈকে নাথাকে। এদিনৰ ভিতৰতে বুকিং হৈ যায়। আপোনালোকে সেইকাৰণে সোনকালে যোগাযোগ কৰিব। এয়া চাওক মাত্ৰ ১৫০০ টকা, ১৭০০ টকা। ১৭০০ টকাত এই যোৰাটো আপোনালোকে ল'ব পাৰিব। আকৌ এযোৰ দেখুৱাইছো, মই এনেকুৱা আগতো দেখুৱাইছিলো। খাদী কটনৰ যোৰা। খুব ধুনীয়া, খুব ধুনীয়া পাটৰ কাপোৰ দৰে। মই আগতো কৈছো পাটৰ কাপোৰ দৰে হ'ব। কোমল, কিন্তু খুব আৰাম পাব আপোনালোকে। এয়া চাওক। এইখন থাকিব চাদৰ। ওচৰৰ পৰা চাই লওক। এইখন থাকিব চাদৰ আৰু ফিক্স প্ৰাইচ হ'ব। ফিক্স প্ৰাইচ এনেদৰে থাকিব। এয়া চাই লওক। ফিক্স প্ৰাইচ। গাত এনেদৰে ঘন ঘন বুটা দিয়া হৈ আছে। খুব ধুনীয়া কাপোৰ। আপোনালোকে পিন্ধি আৰাম পাব। এয়া চাওক। খাদী কটনৰ যোৰা হয়। যদি আপোনালোকৰ ভাল লাগে আপোনালোকে ল'ব পাৰিব। এইখন থাকিব ইয়াৰ মেখেলা। এয়া চাওক। এইখন থাকিব ইয়াৰ মেখেলা। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব। মাত্ৰ ১৩০০ টকা। ১৩০০ টকাত এই যোৰাটো ল'ব পাৰিব। শ্বিপিং চাৰ্জ ফ্ৰী থাকিব। কোনো ধৰণৰ শ্বিপিং দিব নালাগে। আৰু লগত থাকিব ব্লাউজ পিচ, চাইড পটি। এয়া চাওক। ফিক্স প্ৰাইচ আছে। এইটো হ'ব ব্লাউজ পিচ। এইটো থাকিব ব্লাউজ পিচ। ব্লাউজ পিচত এনেদৰে থাকিব ডিজাইন কৰা। চাই লওক। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব। মাত্ৰ ১৩০০ টকা। শ্বিপিং চাৰ্জ ফ্ৰী হ'ব। আৰু সোনকালে যোগাযোগটো কৰিব, কাৰণ দুদিনৰ পিছত অকমান অসুবিধা হয় কাপোৰ দিবলৈ। আকৌ যদি আপোনালোকক আশী সূতাৰ চাদৰ লাগে এক্সট্ৰা, এয়া চাওক ডিজাইন বিলাক চাই যাওক। এখন সেউজীয়া ফুলৰ হ'ব। এখন কমলা হ'ব। এইখন মেহেন্দী কালাৰ হ'ব। এখন সেউজীয়া হ'ব। যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। এয়া চাওক। সেউজীয়া হ'ব। মই ডিজাইন কেইটা দেখুৱাই দিছো। যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি আমাৰ লগত যোগাযোগ কৰিব। মাত্ৰ ৩০০ টকা। ৩০০ টকাত ল'ব পাৰিব। এয়া চাওক। শ্বিপিং চাৰ্জটো কিন্তু দিব লাগিব, কাৰণ দামটো কমাই দিছো ইয়াত। ৮০ সূতা চাদত মই আগৰ পৰাই ৩০০কে দিওঁ। এয়া চাওক। এইখন ৰঙা হ'ব। ৰঙা ফুলত হ'ব। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব। মাত্ৰ ৩০০ টকাত ৮০ সূতাৰ চাদৰ। শ্বিপিং চাৰ্জটো এক্সট্ৰাকৈ দিব লাগিব। এইবাৰ দেখুৱাম মই আপোনালোকক গৰমত পিন্ধিবলৈ, মানে গৰম কি ঠাণ্ডা দুয়োটাতে ভাল লাগে পিন্ধি। পিয়ৰ কটনৰ শাৰী চেট। আপোনালোকে এইবিলাক পিন্ধি খুব ভাল পাব। ঘৰত পিন্ধিবলৈ ভাল, বজাৰ সমাৰ যোৱাকেও ভাল, বা আলহী খোৱাকেও ভাল হয়। চাওক আপোনালোকে এইখন হ'ব চাদৰ।
পিয়ৰ কটনৰ হয়, খুব ধুনীয়া কালাৰত আছে। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব। চাওক পিয়ৰ কটন হয়, আঁচলৰ ডিজাইনটো এনেদৰে থাকিব। চাওক আঁচলৰ ডিজাইনটো এনেদৰে থাকিব। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব। পিন্ধি খুব ভাল পাব আপোনালোকে। চাওক যদি ভাল লাগে আমাৰ লগত যোগাযোগ কৰিব। পিয়ৰ কটনৰ শাৰী চেট হয়। এখন থাকিব চাদৰ আৰু লগত থাকিব এখন মেখেলা। চাওক মেখেলাখন খুলি নেদেখুৱাও, চাদৰখনৰ দৰে একেই হ'ব। এইটো থাকিব ইয়াৰ ব্লাউজ পিচ। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব। আকৌ দেখুৱাইছো একেই ডিজাইন, মাত্ৰ কালাৰটো বেলেগ। এইখন চাওক এইযোৰা, আকৌ এইযোৰা দেখুৱাইছো একেই ডিজাইন, মাত্ৰ কালাৰ বেলেগ বেলেগ হয়। এয়া চাওক এইযোৰা মাত্ৰ 350 টকাত পাব। শিপিং চাৰ্জটো এক্সট্ৰাকৈ দিব লাগিব। এইযোৰা চাই লওক। যদি ভাল লাগে আপোনালোকে সোনকালে স্ক্ৰীনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব। এইযোৰা দামটো অলপ বেছি হ'ব। ইয়াৰ দাম হ'ব 450। শিপিং চাৰ্জটো এক্সট্ৰা হ'ব। এয়া চাওক 450। যদি ভাল লাগে আপোনালোকে সোনকালে যোগাযোগ কৰি আমাৰ পৰা ল'ব পাৰিব। মাত্ৰ 450 আৰু 350। শিপিং চাৰ্জটো এক্সট্ৰাকৈ দিব লাগিব। এইযোৰা কেইটাত শাৰী চেট হয়, পিয়ৰ কটনৰ। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব যিসকলে কৰা নাই, আৰু লাইক এটা কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই, নমস্কাৰ।